নথকা নহয় সমস্যাটো হল যে অলপ বয়স হোৱাৰ পিছত তেওঁলোকে ওয়াইল্ড লাইফত থাকিব নোখোজে ট্ৰান্সফাৰ খোজা আৰম্ভ কৰি দিয়ে সমস্যাটো হৈছে হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট এতিয়া মোৰ বয়স 40 বছৰ হল মই আছো 45 হোৱাৰ লগে লগে বেমাৰ আজাৰ আহি গল লগে লগে মানুহখিনিয়ে বেলেগ জাগালৈকে কাজিৰঙাত থাকিব নোখোজে মানসত থাকিব নোখোজে বেমাৰ আজাৰ হয় লৰা ছোৱালী পঢ়াৰ সময় হয় গতিকে তেওঁলোকে আমাক প্ৰেছাৰ কৰা আৰম্ভ কৰে সেইকাৰণে হিউম্যান ৰিসোৰ্স নথকা নহয় হিউম্যান ৰিসোৰ্স ম্যানেজমেন্টটোহে মেইন সমস্যা বহু ক্ষেত্ৰত দেখা আছে বন সুৰক্ষা কৰ্মীও তাত তেওঁলোকে সুৰক্ষাৰ বিষয়টো বাদ দি আৰ্মছ লৈ তেওঁলোকে এডমিনিষ্ট্ৰেটিভ কামত মই হেতুকে কলো নহয় 45 বছৰ হোৱাৰ পিছতে আমাক মানুহ নালাগে অফিসত আজিকালিতো একোৱে মানুহ নালাগে কাৰণ এআই আৰু কম্পিউটাৰে সব কাম কৰি দিয়ে আগতে ট্ৰান্সফাৰ অৰ্ডাৰ তলৰ পৰাই পুট লাভ হ'ব লাগিছিল আজিকালিতো এনেকে কম্পিউটাৰ নাম দুটা মাৰি দিলে ওলাই যায় সেইকাৰণে আমাক অফিসত মানুহ নালাগে আমাক ফিল্ডত লাগে কিন্তু তেওঁলোকে ৰিকুৱেষ্ট কৰে স্যাৰ মোৰ ডায়াবেটিস হৈছে মোৰ ব্লাড প্ৰেছাৰ হৈছে মই কেনেকে ফৰেষ্টত থাকিম আৰু মানৱীয় দিশ এটাও আছে গতিকে সমস্যাবিলাক মানৱ সম্পদৰ অভাৱ নহয় মানৱ সম্পদৰ পৰিচালনা ম্যানেজমেন্ট